নমস্কাৰ ওয়েলকাম বেক টু মাই ইউটিউব চেনেল মোৰ ইউটিউব চেনেললৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। মই এতিয়া গৈ আছোঁ বিশ্বনাথ কলেজলৈ। তাত মোৰ ইণ্টাৰভিউ এটা আছে। তাৰ পাছত আমি শ্ৰী ঠাকুৰ অনুকূল চন্দ্ৰদেৱৰ বনভোজ উৎসৱলৈ যাম। আপোনালোকে ভিডিঅ'টো চাই থাকক। মই কলেজলৈ আহি পালোঁ, ভিতৰতে বহি আছোঁ। দূৰ দূৰণিৰ পৰা কেণ্ডিডেটসকল আহিছে, বহুত ভাল লাগিছে। কলেজৰ পৰা ওলালোঁ, এতিয়া গৈ আছোঁ পাপাৰ লগত বনভোজলৈ। আপোনালোকে চাই থাকক। এইটো শনি মন্দিৰ হয়। মই ইয়ালৈ প্ৰায় আহি থাকোঁ। বহুত ভাল লাগে আহি, কিবা এটা যেন শান্তি অনুভৱ হয়। আমি আহি পালোঁ বনভোজলৈ। অকণমান হিৰো দাদাহঁতৰ ঘৰলৈ সোমাইছোঁ। ইয়াৰ পৰা আকৌ আমি যাম। ওচৰতে হৈ আছে বনভোজ, তালৈ যাম আৰু এতিয়া আমি। बजोरे राधे श्याम बजोरे हृदय में बसालो मोर दयाल ठाकुर के, जीवन में बसालो मोर दयाल ठाकुर के। हृदय में बसालो मोर दयाल ठाकुर के, जीवन में बसालो मोर दयाल ठाकुर के। জয় গুরু, ভালে আছে? ठाकुर हमर माता पिता, ठाकुर हमर गुरु, ठाकुर हमर ब्रह्मा विष्णु, ठाकुर महेश्वर। ठाकुर हमर माता पिता, ठाकुर हमर गुरु, ठाकुर हमर ब्रह्मा विष्णु, ठाकुर महेश्वर। हृदय में बसालो मोर दयाल ठाकुर के, जीवन में हृदय में बसालो मोर दयाल ठाकुर के। জয় গুরু। কৰি আছোঁ। ठाकुर हमर माता पिता, ठाकुर हमर गुरु, ठाकुर हमर ब्रह्मा विष्णु, ठाकुर महेश्वर। এইফালে আনন্দ বজাৰ বনাই আছে।
সকলে কয় যে মন স্থিৰ কৰিব নোৱাৰা বস্তু বুলি কয়, কিন্তু মনে হ'ল স্থিৰ কৰিব পৰা বস্তু। সেইটো ঠাকুৰে গেৰাণ্টি দিছে, কিন্তু সেইটো কেতিয়া মনটো স্থিৰ হয়, যেতিয়া আমি ঠাকুৰৰ চিন্তাত থাকো, ঠাকুৰে কোৱা নীতি আদৰ্শবিলাক পালন কৰি ঘূৰো আৰু চলো, আৰু আমি নাম ধ্যান কৰো। নাম ধ্যান আমি যিমান বঢ়াও বা বৃদ্ধি কৰো, তেতিয়া কি হয়, আমাৰ মনটো স্থিৰ হয়। কিন্তু তাক মেডিটেশ্যন কোৱা হয়। মেডিটেশ্যন কৰিলে সেইটো মনৰ কাৰণে কৰা হয়। মাইণ্ডক এটা স্থিৰ কৰি ৰখা ক্ষমতা মানুহৰ বৃদ্ধি হয়, আৰু সেইটো হলে আমাৰ মনত বেজাৰো নালাগে, কোন দুখ কোন সুখ সব সময়তে আমি রাজিয়ে হয়ে থাকি। এখানে ঠাকুরের সত্যানুসরণত কোয়া আছে, সব অবস্থায় রাজি থাক, দুঃখই তোমাক কি করবে। যিকোনো মুহূর্তত আমি রাজি হব থাকিব লাগিব, যে তৎ মুহূর্তত আমার দুঃখ আহিব পারে, তার লগতো আমি যুদ্ধ করার ক্ষমতা আমাক ঠাকুরেই দিয়ে। কিন্তু গতিকে এইখিনি কথা আমাৰ কলো। জয় গুৰু সকললৈ আপোনালোকৰ মংগল হওক, পৰম দয়াল শ্ৰীচৰণত প্ৰাৰ্থনা জনাইছো। জয় গুৰু। তো আমাৰ নিজৰ মন হৈ থাকিল জানো? নিজৰ মন হৈ নাথাকিল না, নিজৰ ভাৱনা নিজৰ হৈ নাথাকিল। গতিকে মনটোক নিজে ল'ব লাগিব, মনক ক'ব লাগিব তই মোৰ লগতে থাক। তো মোৰ লগত মোৰ মনটো কেতিয়া থাকিব, যেতিয়া আমি ঈশ্বৰ চিন্তাত থাকো। আমি এতিয়া আনন্দ বজাৰ খাবলৈ বহিছোঁ। এতিয়া আমি ঘৰলৈ যাবলৈ ওলাইছোঁ। পাপা বাইক আনিবলৈ গৈছে, আহিলে পাপাৰ লগত যামগৈ। ফাইনেলি ঘৰলৈ আহি পালোঁ। আজিলৈ ইমানেই আছিল। ভিডিঅ'টো চাই ভাল পালে যদি লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আকৌ নেক্সট ভিডিঅ'ত লগ পাম। বাই বাই।